হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আমি দুইজন এতিয়া ভণ্টি এজনী ঘৰলৈ গৈ আছোঁ। সেয়া এফালে হাজবেণ্ডে ভণ্টিহঁতৰ ঘৰৰ কাৰণে কিবা মিঠাই ল'ব সোমাইছে। বাইকত আহি চুলি তুলি অৱস্থা একদম বহুতে বেয়া হৈ গৈছে। সেয়া ভণ্টিহঁতৰ ঘৰ আহি পাই গ'লোঁ। আহিছে এজনী ভণ্টি আমাৰ গাঁও সম্বন্ধীয় ভণ্টি ভাগিনী ভাত এসাঁজ খাব আজি বহুত দিনৰ পৰা মই কামনি কৰি আছিলোঁ, গতিকে মই তোমাক লৈ আহিছোঁ আৰু আমি যাম আৰু। চাহ দিলেহি ভণ্টিয়ে, খাই লওঁ আৰু। চাহ তাহ খাই বৈ বহি আছোঁ। এতিয়া এয়া ভণ্টিহঁতৰ লগত ভণ্টিহঁতৰ পিছফালটো চাব আহিছোঁ, পুখুৰী। সেইজনী ভণ্টি। এইটো মই। এইটো ভণ্টিহঁতৰ ডাঙৰ ফিচাৰীটো। আমি অহা গম পাই ভণ্টিৰ শহুৰ দেউতাকে ইয়াৰ পৰাই মাছ মাৰিছে আমাক খুৱাবৰ কাৰণে। এইটো চাইডে এয়া মামা ভাগিন ব্যস্ত হৈ আছে পুৰা। এইফালে চাই দে, এইফালে বোলে। ভাত খাই লওঁ এতিয়া। এয়া মাছে পানীলাও বিলাহী বনাইছে, মাছৰ পেটু ভাজিছে, দাইল বনাইছে। ভাত পানী খাই বৈ আহি খুৰা খুৰীহঁতৰ লগত অলপ কথা পাতি ল'লোঁ। এয়া আহিব সময়ত ভাগিনে বাইকৰ পৰা নমাই ৰুম আহি পাই গ'লোঁ। ভণ্টিয়ে গীত এটা দিছে, তাকে দেখাওঁ আপোনালোকক। এয়া ধুনীয়া মেখেলা চাদৰ এযোৰ দিছে মোক। এইখন মেখেলাখন, এইখন চাদৰখন, কাপোৰযোৰ মোৰ খুবেই ভাল লাগিছে। এয়া হাজবেণ্ডক স্পৰ্টিং এটা দিছে। ৰাতিৰ সাজৰ কাৰণে ছাৰহঁতৰ ঘৰত নিমন্ত্ৰণ কৰিছিলে, আহিলোঁ। এয়া ছাৰ আৰু বাইদেউ বহি আছে। ছাৰক লগ পাই ভাল লাগিল, ছাৰ সহজ সৰল। এয়া ছাৰহঁতৰ চাংঘৰলৈ আহিলোঁ। চাংঘৰত মোক এনেই অকণমান চাইমদ টেষ্ট কৰি চাব দিলে। মই আগে পিছে এদিনো খোৱা নাই, আজি প্ৰথমবাৰ এনেই অকণমান চাইমদৰ সোৱাদ ল'লোঁ। ভাত ৰেডি হ'ল। গাহৰি মাংস দি বনোৱা দাইল, গাহৰি মাংস আৰু লাই পাত, গুড়া গাহৰি মাংস, বইল সৰিয়হ শাক, ফ্ৰেঞ্চবিন, আলু ভাজি। একো নাই খাই লওঁ তাৰপৰা দিবা। আজি আমি মই আমাৰ স্কুলৰ বিদ্যালয়ৰ মানে প্ৰধান শিক্ষকৰ ঘৰলৈ গৈছিলোঁ, গতিকে তাতে আমি এসাঁজ খাই আহিলোঁ বৰ সুন্দৰকৈ। ভাত পানী খাই বৈ আমি ৰুম আহি পাই গ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।